হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ চেনেল আৰু মোৰ পেজখনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু এয়া দেখিছে, আমাৰ ঘৰত বস্তুখিনি দেখি গম পাইছে চাগে আমাৰ ঘৰত পূজা পাতিছোঁ। আৰু এয়া আজি হৈছে সত্যনাৰায়ণ পূজা। আৰু এই পূজাভাগ আমাৰ ঘৰত বাৰ্ষিকভাৱে পতা হয়। প্ৰত্যেক বছৰে বছৰে পাতোঁ, বহাগ মাহতেই পাতোঁ। আৰু এয়া পূজাৰ যোগাৰ কৰি লৈছে, পুৰোহিতো আহি পালেহি। আৰু এইফালে দেখিছে পূজাৰ সামগ্ৰীবোৰ গোটাই লৈছে তেখেতলোকে। আৰু এতিয়া পূজাত বহিবৰ হৈছে। আৰু এয়া ভাইটি বহিছে পূজাত, আৰু অলপমান দান কৰ্ম আছিলে কৰি লৈছে মচকৰ বাবে। আৰু এতিয়া দেখিছে বৰণ দিবৰ সময় হৈছে, আৰু এইবাৰ বৰণ ময়ে দিছোঁ। নমো সাধু ভগৱান নস্তান নমো গন্ধপুষ্টি নমো ব্ৰাহ্মণায় নমো সুপৰ্ণ আঙ্গুল নমো ব্ৰাহ্মণায় নমো অপূৰ্ণ। আৰু এইফালে মই আলহীসকলৰ কাৰণে আলু মটৰ পনীৰ বনাই আছোঁ। এয়া হৈ গৈছে প্ৰায়ে বনাই। আৰু লগতে বনাইছোঁ এয়া পায়স আছে, আৰু এখন মিহলি ভাজি, লাবৰা ভাজি এখনো বনাইছোঁ। এয়া হৈ গ'ল। আৰু এয়া দেখিছে মোৰ বাও আহিছে আজি, আৰু চাকি ধূপ জ্বলাই আছে দেউতা আৰু বায়ে। ওম শ্ৰী সূৰ্যায় নমঃ। আৰু পূজা সম্পন্ন হ'ল, আৰু আমি সেৱা দিও ল'লোঁ। আৰু এতিয়া প্ৰসাদ ভাগ কৰিছে। দেউতাই এয়া প্ৰসাদ খাবলৈ বহিছে, আৰু বায়ে প্ৰসাদখিনি সকলোকে ভাগ কৰি দিছে। আৰু এইফালে আমাৰ ঈশানো প্ৰসাদ খাবলৈ বহিছে। আৰু ঘৰৰ ওচৰৰ এজন দুজনকৈ আলহীও আহিছে, তেওঁলোককো একেলগতে প্ৰসাদ খাবলৈ দি দিছোঁ। আৰু এয়া ময়ো লগতে খাবলৈ বহিছোঁ প্ৰসাদ। আৰু এইবাৰ দিছে ঘোল, আৰু সত্যনাৰায়ণ পূজাৰ মেইন প্ৰসাদ হৈছে ঘোল। আৰু ঘোল খাই বেয়া পোৱা মানুহটো চাগে বহুত কমেই আছে, আৰু মইতো বিৰাট ভাল পাওঁ ঘোল খাই। কোনে কোনে ভাল পায় কমেণ্টত নিশ্চয়কৈ জনাব। আৰু এয়া ঘোল ভাগ কৰা হৈছে। এয়া দেখিছে মায়ে সকলোকে ঘোল ভাগ কৰি দিবলৈ গৈছে, প্ৰথম পুৰোহিতক দি লৈছে, আৰু এতিয়া বাকী মানুহখিনিক দিছে। আৰু সকলোৱে খাই কৈছে যে ঘোলটো সঁচাকৈ খুব ধুনীয়া হৈছিলে। আৰু এতিয়া পুৰোহিতক খাবলৈ দিবলৈ লৈছোঁ। আৰু এয়া শুকান ৰুটি বনাইছোঁ, আৰু লাবৰা ভাজি, মটৰ পনীৰ, পায়স আৰু ৰসগোল্লা। বায়ে খাবলৈ দিছে তেখেতলোকক। আৰু পুৰোহিতৰ খাই বৈ হৈ গ'ল। এতিয়া আলহীসকলক খাবলৈ দিয়া হৈছে। এয়া ওচৰৰে বৌ আহিছে, আৰু এয়া ধন্তি আছে। ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখুৱাইছিলোঁ, তেওঁলোকৰ ঘৰতে হুঁচৰি মৰা ভিডিঅ' এটা মই দিছিলোঁ। আৰু এতিয়া মা আৰু ভাইটিয়ে পুৰোহিতক দক্ষিণা কৰিছে, আৰু আশীৰ্বাদ এটা লৈছে।
আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয়কৈ জনাব আৰু যদি ভাল লাগিলে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ